এইটো একদম অফ ৰোডিং তো কৰি যাওঁ তো অলৰেডি গাড়ীখন গেলে ফাঁচিলে কিন্তু চাব পাৰে এইটো ৰাস্তাটো চাই থাককচোন কি মানে এই ৰাইট চাইডৰ ৰাস্তাত মানে আপোনালোকে लंबी जिंदगी से अच्छा बड़ी जिंदगी जीना হাজো পাখা মেলাতে দোকান হয় নমস্কাৰ বন্ধুসকল কি খবৰ কেনে আছে আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত তো আজি আমি কলৈকে যাম সেইটো মই আগৰ ভিডিঅ'টোত কৈছোঁ যে আজি আমি যাম কামেশ্বৰ দেৱালয়লৈ তো ভিডিঅ'টো একেলগে চাব কাৰণ ব্লগ ভিডিঅ'ত শেষতে মজাটো পায় তো শেষতে আমি মানে মিছনটো কমপ্লিট হয় আমি কলৈকে যাম তো তাৰে আপোনালোক জেগা এক্সপ্ল'ৰ কৰিম ধুনীয়া ধুনীয়া জেগা আছে পাহাৰৰ ওপৰৰ পৰা একদম মজা ভিউ পইণ্ট আছে তো সকলোবোৰ দেখুৱাম আৰু এখন মানে আৰু এক ঠাইলৈ যাম সেই ঠাইলৈ মানে ভাল লাগিব আপোনালোকে অলপ কিছু কথা জানিব তো ভিডিঅ'টো একেলগে আপোনালোকে চাই থাকক আৰু এনজয় লওক তো বন্ধুসকল আমি আজি যাই আছোঁ কামেশ্বৰ দেৱালয়তো আগত এই মানুহটোক চাব পাৰে মানে একো এটা নাই এনাই আৰু নিজৰ ইচ্ছামতে ৰাস্তা পাৰ হৈ থাকিব পাৰে একো মাথাত নাই তো চাব পাৰে কি ধুনীয়া এটা প্লেচ তো ভিডিঅ'টো একেলগে চাই থাকক তো চাব পাৰে আগত এইটো মানে ৰাইট চাইডে আছে ভেলামাৰী নদী তো চাব পাৰে ধুনীয়া সেউজীয়া তো চাব পাৰে ইয়াতে মানে মানুহ চানুহ আজি নাই কাৰণ আজি সোমবাৰ আজি চব ফুলা দিছে চবেই নিজৰ নিজৰ কামত গুৱাহাটীলৈ ইয়া বা সকলোৱে কামত ওলাই গৈছে তো আগত দেখি আপোনালোকে চাব পাৰে এইখন হৈছে মাৰুতি এইখন মাৰুতি মানে যেতিয়া মই তেতিয়াই দেখা পাওঁ ইয়াতে থাকে কিয় বা মানে ইয়ালৈ আহি পেলাই মোৰ মতে মানুহ আড্ডা মাৰি থাকে তো এই কালপাৰত মানুহে কেতিয়াবা বহি থাকে তো আগত আপোনালোকে চাব পাৰে মানে ইয়াতে জিৰণি লৈ আছে হ'বলা কাম চাম কৰিলে খেতি পথাৰত নতুবা কিবা কৰি আছে তো চাই থাকক তো ইয়াতে চাব পাৰে কি ধুনীয়া এটা মানে এইবাৰ আমি ৰাইট মানে লেফ্ট চাইডে যাম তো আগৰবাৰ আমি ৰাইট চাইডে গৈছিলোঁ তো এইখন দলং চাব পাৰে আগতেও আপোনালোকক দেখুৱাইছিলোঁ তো এই দলংখনৰ বাবে ইয়াত মানুহ আজিকালি বহু বাঢ়িছে দোকান পোহৰ বাঢ়িছে তো চাব পাৰি ইয়াতে মানুহবোৰ কেনেকুৱা বহি আছে আড্ডা মাৰি আছে যিহেতু আজি ৰ'দ কম তো সকলোৱে বহু শান্তিত আছে তো আগত দেখি যিহেতু আজি বৰষুণ দিছে ৰাতিপুৱা তো সেইবাবে আগত দেখি মানে অলপ অফ ৰোডিঙৰ নিচিনা ৰাস্তা আছে মানে একদম বোকা ৰাস্তা আৰু একো কথা নাই আমি যাব পাৰিম তো চাই থাকক তো চাব পাৰে আজি মানে বৰষুণ দিছিল তো আগতে বোকা পালোঁৱেই আমি তো অলপমান পিছল হৈ আছে টায়াৰ মজবুত আছে তো চাব পাৰে আগৰ দেখি এখন অফ ৰোডিং ভেহিকল ট্ৰেক্টৰ এইখন হৈছে চবতচাই হেভি অফ ৰোডিং ভেহিকল মোৰ মতে এখনৰ ওপৰত থাকিলে আছে JCBখন কিন্তু এইখন হৈছে বেষ্ট অফ ৰোডিং ভেহিকল তো চাব পাৰে একদম মানে বোকা তো ৰাইট চাইডে চাব পাৰে এইটো হৈছে নদী যাৰ বাবে মানে ওপৰে দলং দি সেই পাৰে যাব লগা হয় এইটো মই আগতে কৈছোঁ তো আগতে এটা মানে একদম খতৰনাক ৰাস্তা মানে ৰাস্তা নহয় ঠাই য'ত একদম বোকা আছে তো চাই থাককচোন একদম সেই বোকা আমি পাবলৈ আৰম্ভ কৰিছোঁ তো চাব পাৰে ইমান বোকা ইয়াত তো চাই থাকক এইটো একদম অফ ৰোডিং তো কৰি যাওঁ তো অলৰেডি গাড়ীখন গেলে ফাঁচিলে কিন্তু একদম বোকামো হৈ যাম তো জয় শ্ৰীকৃষ্ণ জয় কামেশ্বৰ বাবা তো চাব পাৰে কি ধুনীয়াকৈ আহিলোঁ একদম ধুনীয়াকৈ আহিলোঁ তো পাৰিব নেকি তো ক্লাছ 6ৰ পৰা বাইক চলোৱা ল'ৰা হয় কিয় নোৱাৰিম তো চাই থাকক ধুনীয়া প্লেচ You were the shadow to my light. Did you feel us? Another star, you fade away. Afraid our aim is out of sight. Wanna see us? তো নমস্কাৰ বন্ধুসকল তো আমি আহি আগৰ জাগালৈ পাইছোঁ তো চাব পাৰে সেইটো ৰঙা টিংটো পাছলৈ হৈছে আপোনালোকৰ সেই কামেশ্বৰ দেৱালয় তো আমি আজি তালৈকে যাই আছোঁ অলপ মানে তাৰে ৰাস্তাটো চবতছে ডেঞ্জাৰাছ হয় মানে কিয়কে এনেকৈ যাব লাগে আৰু মানে চাইডেদি চিৰিও আছে এটা বেলেগ ৰাস্তাৰে তো চিৰি দি নাযাওঁ আমি ডাইৰেক্ট যাম এনেকৈ তো তাৰে পিছত আমি আৰু বেলেগ জেগালৈ যাম হাজো পাখা মেলালৈ যাম তো ভিডিঅ'টো একেলগে চাই থাকক আৰু এনজয় লওক
তো গাইজ চাব পাৰে মানে আমি আহি মানে এই ৰাস্তাটো বোলে আপোনালোকে চিনি পাইছে যদি মোৰ ব্লগ আপোনালোকে আগৰ পৰা চাই আছে। তো আগতে এইখন গাড়ী চাব পাৰে মানে কোনো ছিগনেল বিগনেল একো এটা নাই, ছিগনেল বিগনেল একো এটা নাই, বাছ নিজৰ ইচ্ছামতে অহয় যাম সহায় যাম আহি থাকিব পাৰে। তো আগত হৈছে এই গণেশ মন্দিৰটো, এই গণেশ মন্দিৰটো আপোনালোকক যোৱা ভিডিঅ'ত দেখুৱাইছিলোঁ। তো এইবাৰ আমি গণেশ মন্দিৰলৈ নাযাওঁ, এইবাৰ আমি ইয়াৰ পৰা গণেশ মন্দিৰ সেৱা কৰিলোঁ। এইবাৰ আজি আমি যাম ক'লৈ আগে কৈছোঁৱেইচোন। তো ইয়াতে থুপ চুপ কিবা কিনি লওঁ। তো চাব পাৰে এইটো ৰাস্তাটো কামেশ্ৱৰলৈ যায়। মানে আৰু এটা কথা হ'ল যে সেইখন দোকানত থুপ চুপ একো নাই, মন্দিৰৰ আগত বাছ এনে দোকানখন পাতি থৈ দিছে, তাতে অকল শিখৰ টিখৰ এইবোৰে পোৱা যায়। মানে কি ক'ম আজিকালি। তো এতিয়া আমি যাবলৈ ৰেডি হ'লোঁ। তো একদম থিয় ৰাস্তাটো ভিডিঅ'টো চাই থাককচোন, কি মানে এই ৰাইট ছাইডৰ দোকানখনৰ কথা কৈছোঁ, একো ধূপ চুপ একো এটা নাথাকে, অকল শিখৰ টিখৰ এইবিলাক অপ্ৰয়োজনীয়তা মানে বস্তু থাকে। তো একদম থিয় ৰাস্তাটো চাব পাৰে কি ডেঞ্জাৰাছ ৰাস্তা হয়। মানে আপোনালোকে পাৰিলে আহিব, ইয়াত নোৱাৰিলে সেইটো ৰাস্তাতে খোজকাঢ়ি আহি যাব। মানে একদম ভয়ানক হয় যদি কিবা কাৰণত গাড়ী ষ্টাৰ্ট বন্ধ হৈ যায়। তো আই এম ৰিয়েলি চৰি, মই একো নকওঁ। তো চাই থাকক ভিডিঅ'টো। তো চাব পাৰে কি ধুনীয়া এটা প্লেচ, ভাই চাবটো হিচাপে চাব পাৰে, একদম মজা লাগে কামেশ্বৰ। তো গাইজ আমি ফাইনেলি ওপৰলৈ আহি পালোঁ। তো চাব পাৰে এইটো হৈছে কামেশ্বৰ দেৱালয়। তো ৰাস্তাবোৰ চাব পাৰে একদম ডেঞ্জাৰাছ ৰাস্তা হয়। তো চাব পাৰে একদম উঠাৰ ৰাস্তা হয়। তো ভিডিঅ'টো একেলগে চাই থাকক। ईश गिरीश नरेश परेश महेश विलेशय भूषण भो साम्ब सदा शिव शम्भो शङ्कर शरणं मे तव चरणयुगम् उमया दिव्य सुमङ्गल विग्रहया लिङ्गित वामाङ्ग विभो साम्ब सदा शिव शम्भो शङ्कर शरणं मे तव चरणयुगम् दूरीकुरु मामज्ञमनाथम् दूरीकुरु मे दुरितम् भो साम्ब सदा शिव शम्भो शङ्कर शरणं मे तव चरणयुगम् शिवाय नमः शिवाय नमः शिवाय नमः नमः शिवाय शिवाय नमः शिवाय नमः शिवाय नमः नमः शिवाय ऋषिवरमानसहंस चराचर जनन स्थितिलय कारण भो साम्ब सदा शिव शम्भो शङ्कर शरणं मे तव चरणयुगम् विशुद्धिं भक्तिं च त्वयि सतीं प्रदेहि विभो साम्ब सदा शिव शम्भो शङ्कर शरणं मे तव चरणयुगम् करुणावरुणालय मयि दास। তো গাইজ আপোনালোকে জাগা চাব পাৰে কি ধুনীয়া এটা প্লেচ। তো এই কামেশ্বৰ মন্দিৰটো সঁচাকৈ বঢ়িয়া। মানে ওপৰত আহোঁতে অলপ ডেঞ্জাৰাছ ৰাস্তা, আপোনালোকে গাড়ী লৈ প্ৰায় নাহিব। তো চাব পাৰে এই চাইডে আছে, ইফালে সেই চাইডে পুৱামক্কা আছে, পুৱামক্কা পাহাৰ আছে, আপোনালোকে চাব পাৰে। তো একদম হাবিৰ দৰে এই চাইডে আছে। তো ভিডিঅ'টো একেলগে চাই থাকক। তো খান চাব পাৰে অলপ গৰম মানে হাৱা পৰিছে, কাৰণ সূৰ্যৰ তাপ ইয়াতে বেছি ভালকৈ পৰে। তো চাব পাৰে এটা ধুনীয়া প্লেচ, ধুনীয়া এটা নাজাৰা। তো ইয়ালৈ আহি সকলোৱে ফটো উঠে, কিন্তু মই ভিডিঅ' কৰোঁ। তো লাইক দিছ প্লেচ, চাব পাৰে কি ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য।
তাতে অলপ গৰম লাগিছিল কিয় বা কিন্তু ইয়াতে অলপ ঠাণ্ডা পৰি আছে ইয়াতে হাৱা বঢ়িয়া কাৰণ চাৰি চাইডে কেৱল গছ 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 য'ত গছ থাকে তাতে ঠাণ্ডা থাকিব এইটো সঁচা কথা তো আমি অলপ ওপৰত আছোঁ তো যাই আছোঁ তো চাই থাকক তো গাইজ চাব পাৰে কি ধুনীয়া এটা প্লেচ মানে বঢ়িয়া লাগিছে ইয়ালৈ তো তাতে থাকোঁতে অলপ গৰম হৈ আছিল কাৰণ সূৰ্যৰ পোহৰ ডাইৰেক্ট তাতে পৰিছিল তো সিটো গৰম হৈ আছিল তো সেইবাবে গৰম লাগিছে তো ইয়াতে আহি অলপ বঢ়িয়া ঠাণ্ডা লাগিছে তো সঁচাকৈ কৈছোঁ হাজোখন একদম ধুনীয়া জেগা তো ইমান ধুনীয়া প্লেচ মই দেখা নাছিলোঁ তো চাব পাৰে এইটো হৈছে পাহাৰৰ ওপৰত কামেশ্বৰ থকা পাহাৰখনত আছে ইয়াত তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক আৰু এনজয় লওক তো গাইজ আপোনালোকে এক মিনিট তো এই চাইডে আপোনালোকে বহি চাব পাৰে ভালদৰে মানে কেমেৰাত অহা নাই তো আপোনালোকে এই চাইডে চাব পাৰে তো সেইটো হৈছে পুৱামক্কাৰ টাৱাৰটো একদম ধুনীয়া এটা নাজাৰা আপোনালোকে চাব পাৰে তো ইয়াতে গৰু এনেকৈ দি থৈ দিছে কাৰণ চাব পাৰে কি ধুনীয়া এটা মানে প্ৰাকৃতিক দৃশ্য য'ত গৰু আহি ঘাঁহ খাব পাৰে ছাগলী আছে তো এই চাইডে চাব পাৰে ইয়াতে খেতি কৰে পূৰা একদম তো এই চাইডে ভিডিঅ'টো একেলগে চাই থাকক তো তাৰ পৰা আমি আহিলোঁ তো এতিয়া আৰু মন্দিৰলৈ যাওঁ তো এই চাইডে চাব পাৰে কি ধুনীয়া তো চাই থাকক কুঁৱলী ফাকেৰে নামিছে এছেৰেঙা বিষাদৰে ৰঙা ৰঙাতে হাজতীয়া সপোনতো পঙি ডাৱৰে ঢাকিলেহে পাহৰে জোনত নীৰৱে গোপনে গোপনে তো আপোনালোকে চাব পাৰে এইটো হৈছে গধা নামৰ এজন মানুহে বৰশী বাইছিলে এইটো শিলত মানে বঢ়িয়া আপোনালোকে চাব পাৰে একদম ধুনীয়া প্ৰাকৃতিক দৃশ্যটো এটা 360 আপোনালোকক দেখুৱাই আছোঁ তো চাই থাকক এইটো হৈছে কামেশ্বৰ দেৱালয় ৰঙা ৰঙা টিঙৰ থকা খনটো जाते नहीं कहीं रिश्ते पुराने किसी नए के आ जाने তো চাব পাৰে এইখন হৈছে নাও কেমেৰাত একদম ভালকৈ অহা নাই তেৰে নাম কি এখন তো এইখন হৈছে এইখন তো গাইজ চাব পাৰে কি ধুনীয়া এটা প্লেচ তো সেই ৰাস্তাটো আপোনালোকে চাব পাৰে য'ৰ পৰা আমি ফাৰ্ষ্ট ভিডিঅ'টো বনাইছোঁ তো মানে ইয়াৰ পৰা পাহাৰবোৰ গোটেই দেখা পায় ভাঙৰা পাহাৰ য'ৰ পৰা আমি বংশৰৰ ভাঙৰা পাহাৰ তো এনেকুৱা বামুণ্ডী পাহাৰ চব পাহাৰ আপোনালোকে চাব পাৰে ভালদৰে দেখা পায় মানে নাজাৰা ইজ ভেৰি গুড তো সদায় নাজাৰা ইজ ভেৰি গুডলৈ যাব লাগে মনটো শান্তি কৰিব লাগে তো আৰু এটা কথা কওঁ লম্বী জিন্দগী সে আচ্ছা বড়ি জিন্দগী জিনা তো এইটো ক'লোঁ আৰু সদায় বড়ি জিন্দগী জি ফেলে থাকিব লাগে তো চাই থাকক গাইজ চাব পাৰে আমি এইটো হৈছে ছেকেণ্ড ৰাস্তাটো
য'ত আমি ফাৰ্ষ্টতে আপোনালোক দেখাইছিলোঁ ফাৰ্ষ্ট ভিডিঅ'ত যে হয়তো আহিব পাৰে তো সেইচেদে বাইক লৈ আহিব পাৰে হয়তো বাইক লৈ আহিব নোৱাৰে হয়তো খোজকাঢ়ি আহিব পাৰে মানে যিগিলা অলপমান বুজুৰ্গ হন মাৰুতি লৈ অহা মানুহ তেওঁলোকে এইটো ৰাস্তাৰে আহিব পাৰে আৰু যিগিলা বাইক লৈ আহিব পাৰে তেওঁলোকে সেই চাইডে আহিব পাৰে যোন চাইডে আমি আহিছোঁ তো ইয়ালৈ আহি খুবেই ভাল লাগিল তো ইয়াতে বহুতে ঠাণ্ডা তো শিলটোত অলপ গৰম আছিল সূৰ্যৰ পোহৰৰ বাবে তো ইয়াতে ধুনীয়া ঠাণ্ডা লাগিছে তো ইয়াৰ পিছত তো আমি এই কামেশ্বৰ দেৱালয়টো ইয়াতে মানে বিদায় দিলোঁ তো ইয়াৰ পিছত আমি যাম হাজো পাখা মেলা চাম তো তাতে কাপোৰ চাপোৰ অলপ মানে শ্বপিং কৰিম তো ভিডিঅ'টো একেলগে চাওক আৰু অলপ কিছু কথা জানক আছিলে ধৰা সেউজীয়া সেউজীয়া এতিয়া নাই সেই ধৰা জীৱ জন্তু গছে ভৰা গোলকীয় উষ্ণতাই ধৰাৰ বিপদ মাতিছে জাগ্ৰত হোৱা তো এইফালে আমি কামেশ্বৰ দেৱালয়ৰ পৰা আহিলোঁ তো আপোনালোকে চাব পাৰে নামাওঁতে অলপ বেছি ডেঞ্জাৰাছ তো ষ্টাৰ্টটো বন্ধ কৰি দিলোঁ কাৰণ তেল বাছে নেকি নিনজা টেকনিক তো নামাওঁতে অলপ বেছি ডেঞ্জাৰাছ তো চাই থাকক ইয়াৰ পিছত আমি যাম হাজো পাখা মেলা তো চাই থাকক তেৰে নাম কি জোছনে तेरे सामने है झुका তো চাব পাৰে এইটো গণেশ মন্দিৰ তো এইখানে আমাৰ লেফ্ট চাইডে এইখন দোকান যি আছে এই দুখন দোকানক মানে একদম খং উঠিছে ধূপ চুপ কাৰণে এনে মন্দিৰৰ আগত দোকানখন দি থৈ দিছে তো সেইকাৰণে খং উঠিছে অলপ তো চাই मेरे सर पे हाथ रख तेरा তো আপোনালোকে আগত দেখি চাব পাৰে আকাশখন কি ধুনীয়া নীলা তো ইয়াতে বহুত জাম গাড়ী চাড়ী চব চাব পাৰে এই চাইডে আছে অলপমান সেই ৰাস্তা তো মানে বহুত গেপ তো চাইডে আমি পাখা মেলা চব পাব হৈছোঁ তো গাইজ এইখন হৈছে মানে আমাৰ সৰুদাৰ দোকান তো সৰুদাৰা ইয়াৰে এড্ৰেছটো কৈ দিয়া হয় নমস্কাৰ হাজো পাখা মেলাতে দোকান হয় আপোনালোকে সহযোগ কৰিব ফোন নম্বৰ দি দিবা কাৰ্তিকে মোৰ ভাইটিও দি দিব তলত ফোন নাম্বাৰটো আছে তো কলিতা গাৰ্মেণ্টছ তো এইখন হাজো পাখা মেলা চকত আছে তো যমুনা ষ্ট'ৰৰ পৰা ভিতৰলৈ আহিলে পাই যাব এইখন দোকান তো ইয়াতে সকলো ধৰণৰ বস্তু পাব কাপোৰ মানে সকলো ধৰণৰ সৰুৰ পৰা ডাঙৰলৈকে সকলো ধৰণৰ কাপোৰ তো দোকানলৈ আহিব আৰু কিনিব You gotta show me later. তো এইটো হৈছে অচি দাদা তো এইটো হৈছে পৰাগ লাষ্ট কৰি বেচেৰা গুচি গ'ল ভাল লাগছি I love everything. Fire spreading all around me. The world's so bright, it's hard to breathe, but that's তো চাব পাৰে এইখন হৈছে চন্দ্ৰমা হোটেল তো আমি কেদাৰলৈ আহোঁতে ইয়াত পৰঠা খাইছিলোঁ কিন্তু ইয়াত ইয়াত নাখাওঁ আজি জিলিপি লৈ যাম জিলিপি হৈছে আপোনাৰ চাই পাওক তো চাব পাৰে এইখন হৈছে জিলিকি হোটেল বঢ়িয়া সোৱাদৰ পৰঠাৰ পৰা আদি কৰি সকলো ধৰণৰ বস্তু পাব তো বাই বাই বন্ধুসকল ভিডিঅ'টো চাই আপোনালোকে কেনে পালে তো এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ তো লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈকে বাই বাই থা তো নতুন ভিডিঅ'টো সকলোৱে যে আছোঁ নয়াইৰিয়া তো ভিডিঅ'টো চাব যোনটো নতুন ভিডিঅ' তো আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ সকলোবোৰ কৰি দিব তো বাই বাই